हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো সৰু আলুৰ ৰেচিপি এটা। এই ৰেচিপিটো মই দৈ, পনীৰ, ক্ৰীম দি বনাইছো আৰু কেনেকৈ বনালো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। এয়া আমাৰ গাঁৱৰ ঘৰৰ পৰা অনা আলু হয়। ইয়াৰে কেইটামান আলু ভালদৰে ধুই কুকাৰত বইল কৰি লম। এনেকুৱা সৰু আলু ড্ৰাই ফ্ৰাই কৰি খায়ে থকা হয়। আৰু আজি মই বনাবলৈ লৈছো দৈ আৰু পনীৰেৰে। এতিয়া বইল আলুকিটাৰ বাকলিখিনি গুচাই লম আৰু কাটা চামুচ এখনেৰে আলুকিটা চাৰিওফালে ফুটাই লম। তেতিয়া আলুৰ ভিতৰলৈকে মছলা আৰু নিমখ সোমাব আৰু খাবলৈও টেষ্টি হ'ব। এতিয়া বাউল এটাত দৈ একাপ লৈ লৈছো আৰু এই দৈখিনি ভালদৰে ফেটি লম যাতে কোনো লাম্পছ নাথাকে আৰু ইয়া ফ্ৰেছ দৈ ললে বেছি ভাল হয়। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলো আৰু ইয়া 2 চামুচ মই ইয়াতে তেল দি দিলো আৰু প্ৰথমতে আলুখিনি 2 মিনিট মানৰ কাৰণে ভাজি লম। আৰু ইয়াতে অকণমান নিমখ দি দিছো আৰু মই আজি এই আলুৰ ৰেচিপিটোত হালধি ব্যৱহাৰ কৰা নাই। আৰু ইয়া 2 মিনিট মান ভাজি হোৱাৰ পিছতে বেলেগ এখন প্লেটত উলিয়াই থৈ দিম। আলুখিনি ভাজি লোৱাৰ পিছতে আকৌ গেছৰ ওপৰত কেৰাহীটো উঠাই দিলো আৰু ইয়াতে মাত্ৰ 2 চামুচ মান তেল দি দিম আৰু মই খুব কম তেলতে বনাইছো এই ৰেচিপিটো। আৰু তেলখিনি গৰম হোৱাত ইয়াতে জিৰা 1 চামুচ দি দিলো। লগতে লং কেইটামান দি দিছো আৰু ইলাইচিও দি দিছো দুটামান আৰু শুকান জলকীয়া দুটামান দি দিম ইয়াতে। এতিয়া এই মছলাখিনি অলপ সময় ভাজি লম। মছলাখিনি ভাজি লোৱাৰ পিছতে ইয়াতে ফেটি থোৱা দৈখিনি দি দিম আৰু দৈখিনি দিয়াৰ পিছত কন্টিনিউ লৰাই থাকিব লাগিব আৰু অকণমান পানীও দি দিছো। অলপ সময় দৈখিনি এনেদৰে লৰাই ভাজি থাকিব লাগিব। তাৰ পিছতে ইয়াতে ভাজি থোৱা আলুখিনি ইয়াতে দি দিম। আলুখিনি দৈৰ লগত ভালদৰে মিক্স কৰি অলপ সময় ভাজি থাকিব লাগিব আৰু কন্টিনিউ লৰাই থাকিব লাগিব নহলে তলত লাগি যাবও পাৰে। আৰু এতিয়া ইয়াতে জিৰা 1 চামুচ দি দিছো আৰু লাল মিৰ্চ পাউডাৰ 1 চামুচ দি দিছো। লগতে বাটাৰ মছলা 1 চামুচ দি দিছো। মছলাখিনি দিয়াৰ পিছতো অলপ সময় ভাজি লোৱা হৈ গ'ল আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিলো আৰু লগতে এতিয়া ইয়াতে পনীৰ এটুকুৰা মিহিকৈ ভাঙি এনেকৈ সৰু সৰুকৈ দি দিম আৰু এতিয়া ভালদৰে অলপ সময় লৰাই লৈ অলপ সময় আকৌ ভাজি লম। এতিয়া ঢাকনি মাৰি ইয়া হাই ফ্লেমত 2 মিনিট মানৰ কাৰণে উতলিবলৈ দিম আৰু ইয়া চাওক খুব ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে এতিয়া 2 চামুচ মান মই ক্ৰীম দি দিম। ক্ৰীমখিনি দিয়াৰ পিছতো ভালদৰে এবাৰ লৰাই লম। ইয়া আলুৰ ৰেচিপিৰ গ্ৰেভিটো ইয়া ডাঠ বা গোটা হ'লে খাই বেছি ভাল লাগে আৰু পনীয়া হ'লে ইমান এটা ভাল নালাগে খাই। এতিয়া ফ্লেভাৰৰ কাৰণে ৰোষ্ট কৰি থোৱা ইয়া কচুৰি মিঠি 1 চামুচ মান দি দিলো আৰু কেঁচা ধনিয়া পাত দি দিম আৰু অলপ সময় এনেদৰে থাকি আৰু নমাই থম আৰু বেলেগ এটা বাচনত সাৰ্ভ কৰি লম। দৈ, পনীৰ, ক্ৰীম, আলুৰ এই ৰেচিপিটো ভাত, ৰুটি, পোলাও, নান সকলোৰে লগতে খাব পৰা এটা ধুনীয়া ৰেচিপি হয় আৰু নিৰামিষ খোৱাৰ দিনত এই ৰেচিপিটো বনাই খালে মাছ মাংসলে একেবাৰে মনত নপৰে। আৰু ইয়া চাওক দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছে।
আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ থেংক ইউ